হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাইছোঁ কুকাৰত বনোৱা বিৰিয়ানী। আপোনালোকে একদম কম সময়ৰ ভিতৰতে এই বিৰিয়ানী বনাব পাৰিব। তাৰ কাৰণে মই অলপ লৈছোঁ পিঁয়াজ, তেজপাত, গাজৰ, জলকীয়া, মটৰ, বিলাহী আৰু আদা নহৰুৰ পেষ্ট লৈছোঁ। মই যিহেতু কুকাৰতে বনাম, সেইটো কাৰণে কুকাৰতে মই আলু কেইপিচমান ফ্ৰাই কৰি লৈছোঁ। আলু কেইপিচ ফ্ৰাই কৰি লোৱাৰ পিছত দিছোঁ পিঁয়াজ। পিঁয়াজখিনি অকণমান ভাজি লোৱাৰ পিছত দি দিছোঁ জলকীয়া আৰু তেজপাত। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিব আৰু এতিয়াই দি দিম মই ইয়াত মাংসকেইডোখৰ কিন্তু আপোনালোকে অকণমান ডাঙৰ ডাঙৰ চাইজত কাটিব, তেতিয়াহে খাবলৈ ভাল হয়। আৰু এতিয়াই দি দিছোঁ হালধি আৰু নিমখ। মাংসখিনি মই 10 মিনিটমান সময় ভাজিছোঁ। এতিয়া দি দিছোঁ বিৰিয়ানী মছলা, মিট মছলা দিছোঁ। বৰ বেছিকৈও মছলা নিদিম, কিন্তু কাশ্মীৰী মিৰ্চ অকণমান দিম। কাশ্মীৰী মিৰ্চটো দিম কালাৰৰ কাৰণে। এয়া মই দি দিছোঁ কাশ্মীৰী মিৰ্চ আৰু দিছোঁ অলপ জিৰা পাউডাৰ, কাৰণ জিৰাটোৱে বহুত ফ্লেভাৰটো বহুত ধুনীয়া কৰি দিয়ে। মাংসখিনি কম জুইত আপোনালোকে 20 মিনিটমান সময় সিজাব। তাৰপিছতে দি দিব বিলাহী। বিলাহীখিনি দিয়াৰ পিছত গেছৰ ফ্লেমটো অকণমান মিডিয়ামত ৰাখিব আৰু বিলাহীখিনি গলালৈকে ধুনীয়াকৈ ভাজিব। তাৰপিছতে দি দিব গাজৰ, মটৰখিনি ধুনীয়াকৈ মিলাই ল'ব। এইখিনি ফ্ৰাই কৰি থাকিব নালাগে, অকল জাষ্ট মিলালেই হ'ব। তাৰপিছতে আপোনালোকে দি দিব চাউল। মই লৈছোঁ ইয়াত বাসমতি চাউল আধা কেজি। চাউলখিনি মই আধা ঘণ্টামান তিয়াইছোঁ। তাৰপিছত ফুটা লগা খৰাহীত মই উঠাই থৈছোঁ, পানীখিনি নিয়ৰ হ'বলৈ দিছোঁ। চাউলখিনি দিয়াৰ পিছত আপোনালোকে গেছৰ ফ্লেমটো আকৌ ল' কৰি দিব। তাৰপিছত চাউলখিনি ধুনীয়াকৈ মিক্স আপ কৰিব, যাতে চাউলখিনিৰ লগত ধুনীয়াকৈ মছলাটো সোমাই যায়। ইয়াতে দি দিছোঁ মই এতিয়া ফ্ৰাই কৰি থোৱা আলু কেইপিচ আৰু পানী দি দিছোঁ। পানী মই যিহেতু চাউলখিনি আধা ঘণ্টা তিয়াইছোঁ, সেইটো কাৰণে পানী চাউলখিনি ডুব যোৱাকৈ দিব। আৰু এতিয়া মই ইয়াতে ফ্ৰাই কৰি থোৱা কণী এগ 3টাও দি দিম ইয়াত। আৰু তাৰপিছত অকণমান সময় লৰাম ধুনীয়াকৈ। তাৰপিছত আপোনালোকে ঘিউ দিব পাৰে। মই ঘি দিছিলোঁ, কিন্তু ভিডিঅ'টো মোৰ কাট খাই গ'ল। আৰু তাৰপিছতে দি দিছোঁ ধনিয়া পাত দিয়াৰ পিছত গেছৰ ফ্লেমটো হাই কৰি দিব আৰু এটা চিটি মাৰিবলৈ দিব। এটা চিটি মৰাৰ পিছত এয়া মোৰ চিকেন বিৰিয়ানী ৰেডি হৈ গ'ল। আৰু ঝটপট আপোনালোকে কোনোবা আলহী আহিলে বনাই খাব পাৰিব। আৰু যদি আপোনালোকে বনাই এনেধৰণে খোৱা নাই, এবাৰ খাব আৰু তাৰপিছত মোক জনাব খাবলৈ কেনেকুৱা হৈছে। থেংক ইউ।